প্ৰথম অসমীয়া কথা কবিতাৰ ৰচয়িতা যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া ছপা পুথি ধৰ্মপুস্তক 1813 চনত আত্মাৰাম শৰ্মাৰ। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী বিলাতৰ চিঠি 1939 চনত জ্ঞানাধিৰাম বৰুৱা। প্ৰথম অসমীয়া চনেট চতুৰ্পদী প্ৰিয়তমাৰ চিঠি হেমচন্দ্ৰ গোস্বামী। প্ৰথম চিকিৎসা আৰু হাতী চিকাৰ বিষয়ক গ্ৰন্থ হস্তী বিদৰণক সুকুমাৰ বৰকাইতে লিখিছিল। চাহ বাগানৰ পটভূমিত ৰচিত উপন্যাস সেউজী পাতৰ কাহিনী 1958 চনত ৰাস্না বৰুৱা। ৰাস্না বৰুৱাৰ ছদ্মনাম ড° বিৰিঞ্চি কুমাৰ বৰুৱা। প্ৰথম অসমীয়া চনেট পুথি মালচ 1918 হিতেশ্বৰ বৰবৰুৱা। প্ৰথম অসমীয়া গদ্য লেখক ভট্টদেৱ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য সম্পূৰ্ণ নাম। প্ৰথম অসমীয়া গদ্য ৰচনা ভট্টদেৱৰ কথাগীতা। প্ৰথম অসমীয়া প্ৰকাশিত অভিধান অসমীয়া আৰু ইংৰাজী অভিধান 1867 প্ৰণেতা ড° মাইলছ ব্ৰনছন।